বন্ধুসকল আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো লেমন কাৰ্ডৰ ৰেচিপি ইয়াৰ আগৰ ভিডিঅ'ত মই টাৰ্ট শেলৰ ৰেচিপি আপোনালোকক দেখাইছিলো আৰু কৈছিলো যে মই ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ ফিলিংৰ কাৰণে ৰেচিপি দিম লেমন কাৰ্ড আপোনালোকে টাৰ্ট শেলৰ ফিলিং হিচাপে ইউজ কৰিব পাৰে লেমন কাৰ্ড যিকোনো নেমু দি বনাব পাৰিব গুল নেমু কাজি নেমু ইলাচি নেমু আনকি আপুনি কমলা টেঙা মৌচুমী বা আনাৰসে দিও বনাব পাৰি গতিকে দেৰি নকৰি আমি ৰেচিপিটো লৈ যাওঁ প্ৰথমতে মই ইয়াত বাটাৰ লৈছো ইয়াত মই যোগ কৰিছো চেনি পৰিমাণখিনি স্ক্ৰিনত দেখা পাব চেনিৰ পৰিমাণ কিন্তু কম বেছি হ'ব পাৰে হেতু নিৰ্ভৰ কৰিব নেমু টেঙাৰ ওপৰত খুব বেছি টেঙা হলে চেনিও বেছি লাগিব তিনটা কণীৰ হালধীয়া অংশ য়োক আৰু নেমুৰ ৰস লগতে মই ইয়াতে দিছো অলপমান নেমুৰ বাকলি নেমু এতিয়া বাকলি বুলি ক'লে নেমুৰ যোনটো ওপৰৰ বাকলিখিনি সেউজীয়াখিনি সেইখিনি মই অলপমান ৰুকি দিছো এতিয়া মই ইন্ডাকশনৰ হিটটো একদমেই কমাই দিছো মানে সিমত ৰাখিছো আৰু গুটেখিনি ভালদৰে মিলাই দিছো 1 মিনিট মান হৈছে মাত্ৰ এই গুটেখিনি মিক্স হৈ গৈছে আপোনালোকে দেখিছে চাগে এতিয়া আমি এনেদৰে লৰাই থাকিব লাগিব লাহে লাহে 4-5 মিনিটৰ ভিতৰত গুটেখিনি ডাঠ হৈ যাব মনত ৰাখিব এই গুটেই টাইমটোত হিটটো বা আপুনি ফ্লেমত যদি বনাইছে ফ্লেমটো একদমেই কমাই থব সিমত ৰাখিব এয়া চাওক এইখিনি অলৰেডি ডাঠ হৈ গৈছে এই চামুচখনত মই পিছফালে এনেকৈ দিছো দেখিছে বিওপি আহা নাই মানে এই লেমন কাৰ্ডটোৰ যেটো কনসিস্টেন্সি আমাক লাগিছিলে হেতু আহি গৈছে এতিয়া আমি লেমন কাৰ্ডখিনি সেকি লম এখন ক্লিং ফিল্ম বা প্লাষ্টিক ফিল্মেদি মই ঢাকি থৈছো এতিয়া মই এইখিনি ফ্ৰিজত 6-7 ঘণ্টালৈ সেট হ'বলৈ থৈ দিম এয়া সব মই এতিয়া লেমন কাৰ্ডখিনি উলাই আনিছো ফ্ৰিজৰ পৰা সেট হৈ গৈছে এইখিনি লেমন কাৰ্ড খাবলৈ এনেও ভাল লাগে আৰু গৰমৰ দিনতটো খুবেই ভাল ব্ৰেডৰ লগত খাব পাৰে ৰুটিৰ লগত খাব পাৰে আৰু মই যে আপোনালোকক লাষ্ট ভিডিঅ'ত দেখাইছিল টাৰ্ট শেলত এনেকৈ ভৰ্তি কৰি ফ্ৰিজত ৰাখি থৈ দিব পাৰে যেতিয়ালৈ আলহী নাহে আৰু আলহীক পাছত সাৰ্ভ কৰিব পাৰে ঠিক এনেকুৱা টাৰ্ট শেলৰ আৰু এটা ফিলিংৰ ৰেচিপি মই আপোনালোকৰ ওচৰত লৈ আনিম নেক্সট ভিডিঅ'ত আশা কৰিছো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মই লাইভ আহিলে বা আৰু এটা ৰেচিপি আপলোড কৰিলে আপোনালোকে নটিফিকেশনবোৰ পাই থাকে ইয়াৰ উপৰিও মোৰ এই গুটেখিনি ভিডিঅ' মই মোৰ ফেসবুক পেজ ভুকবিলাক তাতে মই দি থাকো গতিকে লগতে ফেসবুক পেজটো আপোনালোকে লাইক বা ফলো কৰিব পাৰে নেক্সট ভিডিঅ'ত আকৌ লগ পাম